So hello namaskar, welcome back to my YouTube channel Keramat Design Vlog. So আজি আইছো নিউ ভুঙাগাঁও বৰতলা ইয়াতে আপোনালোকে KTM পাব, KTM RC 200 পাব। সো মই ইয়াতে এটা গতি দিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিওটো কন্টিনিউ কৰিবলৈ চাই থাকিব। সো ব্লগ আজি ভিডিওটো আৰম্ভ কৰোঁ। সো বন্ধুসকলে বেলা চাওক, দুটা R15 আছে, KTM 200 আছে, গ্ল্যামার আছে, বহুত স্টক আছে। এটা এটা গতি দিবলৈ চেষ্টা কৰিম, আপোনালোকে ভিডিওটো কন্টিনিউ কৰিবলৈ চাই থাকিব। সো যদি ল'ব বিচাৰে তেনেহ'লে কেনেকৈ ল'ব পাৰিব মই সকলো ডিটেইলছ ডিছক্ৰিপশ্যন দি দিম। সো ইয়াতে ভিতৰত বহু ষ্টক আছে, এটা এটা গতি দিবলৈ চেষ্টা কৰিম, ভিডিওটো কন্টিনিউ কৰিবলৈ চাই থাকিব। বন্ধুসকল এইফালে আছে দুটা R15 সন্মুখৰ পৰা দেখি আছে আপোনালোকে BS6 নে দুটা BS6 হয়। এইটো হৈছে ভুঙাগাঁও ইয়াৰ ধুবুৰী ৰেজিষ্ট্ৰেশ্যন নে ধুবুৰী ৰেজিষ্ট্ৰেশ্যন, আৰু এইটো হৈছে কোকৰাঝাৰ ৰেজিষ্ট্ৰেশ্যন। আপোনালোকে আহি পেলাই লৈ যাব, ট্ৰান্সফাৰ চব কৰি দিব। সো এইখনৰ প্ৰাইচটো কিমান ৰাখিছে দাদা? 1,55,000 প্ৰাইচ ৰাখিছে। 4,000 কিলোমিটাৰ BS6 গাড়ী, 4,000 কিলোমিটাৰ চলিছে। BS6 গাড়ী 5 বছৰৰ ইনস্যুৰেন্স আছে। 5 বছৰ ইনস্যুৰেন্স আছে। আৰু এইখনৰ প্ৰাইচটো? এখানৰ কিলোমিটাৰ হ'ল 12,000। এখন 12,000 কিলোমিটাৰ চলিছে। আৰু এইখনৰ প্ৰাইচটো হ'ল 1,50,000। 1,50,000। মোৰ চেনেলৰ পৰা আহিলে কিবা এটা ডিছকাউণ্ট হ'বনে? হ'ব, কিবা এটা হ'ব। সো বন্ধুসকল এইফালে আৰু এটা আছে, এইটো হৈছে DF 200। আপোনালোকে বেছিকৈ ডিমাণ্ড কৰে এইখন। সো কোনোবাই কমেণ্ট কৰিছিলে এই DF 200 লাগে, তেনেহ'লে এইটো চাওক, আপোনালোকে ইয়াতে আহি পেলাই লৈ যাব পাৰিব। সো এইখন কিমান কৰি চলিছে দাদা? 2018 মডেল। 2018 মডেল। এইখন কিমান কিলোমিটাৰ চলিছে? 29,000। এইটো 29,000 কিলোমিটাৰ চলিছে। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? 1,20,000। 1,20,000 এইখনৰ প্ৰাইচ। আৰু নেক্সট আছে গ্ল্যামাৰখন দেখি আছে আপোনালোকে, সন্মুখৰ পৰা এবাৰ চাই লওক। আপোনালোকে পূৰা ৰঙা কালাৰৰ আছে, পূৰা ধুনীয়া কণ্ডিশ্যনত আছে। সো মই সন্মুখৰ পৰা এবাৰ চাই লওক, আপোনালোকে পূৰা বঢ়িয়া কণ্ডিশ্যনত আছে। এইখনৰ প্ৰাইচটো কিমান আছিলে দাদা? এইটো 73 73 কিলোমিটাৰ 4,000 কিলোমিটাৰ 4,000 কৰিছে। 16 মাস বয়স। 16 মাস BS6। BS6। আৰু নেক্সট আছে এইটো TBS কোম্পানী হয়, TBSৰ এইটো 11 মাহ। BS6 11 মাহ হৈছে ৰানিং। আৰু এইখনৰ 63 প্ৰাইচ। 63 প্ৰাইচ। আৰু নেক্সট আছে বাজাজ। আৰু নেক্সট আছে পালচাৰ 220F। এইখন কিমান কিলোমিটাৰ চলিছে দাদা? এইটো 10,000 চলিছে। এইটো 10,000 কিলোমিটাৰ চলিছে। আৰু এইখন BS6ৰ গাড়ী। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো প্ৰাইচ হ'ল 1,25,000। এইখনৰ প্ৰাইচ আহিব 1,25,000। কিবা এটা চেনেল নাম কৰি কিবা এটা ডিছকাউণ্ট পাই যাব। আৰু নেক্সট আছে গ্ল্যামাৰৰ ডিমাণ্ডটো বেছি, আপোনালোকে গ্ল্যামাৰটো এবাৰ চাই লওক। পূৰা ধুনীয়া 2014 গাড়ী, 2014 চনৰ গাড়ীটো ধুনীয়া হৈ আছে নে আপোনালোকে অলপকে আছে। আৰু এইখনৰ প্ৰাইচটো কিমান আছিল? প্ৰাইচ হ'ল 47,000 47 প্ৰাইচ আহিছে। আৰু কিবা এটা ডিছকাউণ্ট পাই যাব। আৰু নেক্সট আছে ৰয়েল এনফিল্ড। আৰু এইখনৰ প্ৰাইচটো কিমান দাদা? প্ৰাইচ হ'ল 1,10,000। 1,10,000। কিবা এটা ডিছকাউণ্ট পাই যাব। আৰু এইখন কিমান কিলোমিটাৰ চলিছে? 28,000। এইখন 28,000 কিলোমিটাৰ চলিছে। আৰু নেক্সট আছে NS 200। NS 200 কিমান কিলোমিটাৰ চলিছে? এইটো 10,000 চলিছে। এইটো 10,000 কিলোমিটাৰ চলিছে। আৰু এইখনৰ প্ৰাইচটো কিমান? 1,30,000 BS6। BS6 হয়। আৰু এইখনৰ প্ৰাইচটো আছে 1,30,000। আৰু নেক্সট এইটো ছেম মডেল, এইটো BS4। এইটো BS6, এইটো BS4। আৰু NS 200। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে দাদা? 1,20,000। 1,20,000 প্ৰাইচ। এইখন কিলোমিটাৰ চলিছে 20,000 কিলোমিটাৰ। এইটো হ'ল BS4ৰ পালচাৰ WBS। কিলোমিটাৰ হৈছে 25,000। 2 বছৰৰ বয়স 95 হৈছে। এইটো প্ৰাইচ হৈছে 95,000। আৰু নেক্সট আছে এইটো BS4ৰ পালচাৰ 180F। 180F এইটো পালচাৰ BS4ৰ কিলোমিটাৰ 20,000 মান হৈছে। 30,000 কিলোমিটাৰ চলিছে। আৰু প্ৰাইচটো কিমান ৰাখিছে? এইটো প্ৰাইচটো 85। প্ৰাইচটো হৈছে 85। বয়সটো হ'ল 2.5 বছৰ। বয়সটো হৈছে 2.5 বছৰ হৈছে। আৰু এইটো আছে 220 পালচাৰ 220। পালচাৰ 220F 2016 মডেল। এইটোৰ প্ৰাইচ হ'ল 73। এইখনৰ প্ৰাইচটো হৈছে 73। আৰু নেক্সট আছে পালচাৰ 150। BS6ৰ এইটো BS6। কিলোমিটাৰ 6,000 মান হ'ব। 6,000 কিলোমিটাৰ মান হ'ব। 6,000 কিলোমিটাৰ চলিছে। আৰু এইখনৰ প্ৰাইচটো কিমান ৰাখিছে আপোনাৰ? 1,10,000 কৰিছোঁ, কম চম হ'ব কিবা। 1,10,000 ৰাখিছে, কিবা এটা কম চম হৈ যাব, নেগোচিয়েশ্যন হৈ যাব। আৰু নেক্সট আছে গ্ল্যামাৰ। BS4ৰ গ্ল্যামাৰ এইটো 3 বছৰ 2.5 বছৰ ৰানিং। এইটো 2.5 বছৰ হৈছে। আৰু প্ৰাইচটো কিমান ৰাখিছে? প্ৰাইচটো আহিব 68। 68। আৰু নেক্সট আছে NS 160। NS 160। আৰু এইখনৰ কিমান চলিছে? এইটো 35,000 চলিছে। 35,000 3.5 বছৰ 3.5 বছৰ বয়স। আৰু প্ৰাইচটো কিমান? প্ৰাইচটো আহিব 70। 70। নেক্সট আছে স্প্লেণ্ডাৰ স্মাৰ্ট। আৰু iSmart। আৰু এইখনৰ কিলোমিটাৰ কিমান চলিছে দাদা? এইটো কিলোমিটাৰ চাব লগা নাই, কিন্তু কিলোমিটাৰ বেছি হোৱা নাই। গাড়ী 3 বছৰ বয়স 55 কৰিছোঁ। 55। কিবা এটা কম চম হৈ যাব। আৰু নেক্সট আছে স্প্লেণ্ডাৰ, ছুপাৰ স্প্লেণ্ডাৰ। এইটো হ'ল 2016 মডেল, 2016 মডেল। আৰু 58 প্ৰাইচ ৰাখিছে, কিবা এটা নেগোচিয়েশ্যন হৈ যাব। আৰু নেক্সট আছে এইটো কি আছিল? পেশন এক্স প্ৰ
পেশন এক্স প্রো আর এখানের প্রাইস কিমান এটা 2014 মডেল 2014 মডেল এখানের প্রাইস হল 44 44 আর আছে গ্ল্যামার গ্ল্যামারের প্রাইস হল এটা 2018 মডেল 2018 মডেল এটার প্রাইস হল 67 ঠিক আছে আর নেক্সট আছে সুপার স্প্লেন্ডার এটা হল 2016 মডেল এখানের প্রাইস হল 58 ওকে আর নেক্সট আছে গ্ল্যামার 2018 লাস্টের গ্ল্যামার এখানের প্রাইস আহিব 73 কিলোমিটার অনলি 30000 প্রাইস 73 ইন্স্যুরেন্স ওকে ওকে আর নেক্সট আছে গ্ল্যামার এখন গ্ল্যামার হল 2016 মডেল 2016 মডেল আর এখানের কিলোমিটার টুকমা চলেছে কিলোমিটার কোন চলেছে 40000 কিলোমিটার চলেছে 40000 কিলোমিটার আর এখানে প্রাইস কিমান রেখেছে আপনি এখানের প্রাইস হল 64 ওকে গ্ল্যামার এটা 2 বছর হয়েছে আর এখানে কিলোমিটার টুকমা 14000 কিলোমিটার চলেছে আর এখানে প্রাইস ইন্স্যুরেন্স আছে এটা এটার প্রাইস হল 82 82